বাসাহত গুরুদেব আমার সেৱা গ্ৰহণ কৰ নমস্তে অস্ত মহামায়ে শ্রীপীঠে সুরপূজিতে যশুং দেহি বিদ্যা দেহি ভক্তি দেহি নমস্তুতে কল্যাণমস্তু বাসাহত গুরুদেব এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুরুদেব বাসাহত গুরুদেব মই তোমালোকক শিকোৱা শ্লোকবোৰ মনত আছেনে আছে গুরুদেব লব গুরুদেব গোৱাচোন তুমি ভাল গুরুদেব ধৃক বলম ক্ষেত্র বলম ব্রহ্ম তেজ বলম বলম একনে ব্রহ্ম দত্তেন সর্বস্যানি হস্থা নিমে লব গুরুদেব খুব সুন্দৰকৈ তুমি মনত ৰাখিছা বাছা বাৰু কুশ গুরুদেব এইবাৰ তুমি গোৱাচোন ভাল গুরুদেব তত প্রসমিষ্যাহ প্রসন্ন ইন্দ্রিয় মানস তাপস তপমহ সমস্তাপু ইয়াদৈব ব্রহ্মত্ব কারণমহ বাহ কুশ তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ কোৱাচোন এই কথাষাৰ কোনে কৈছিল মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ বাৰু লব তুমি কোৱাচোন এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ কুশ গুৰুদেৱ তুমি কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা কুশ গুৰুদেৱ কুশ বাল্যকান্ত ৰামায়ণৰ কথা হয়। নহয় জানো গুৰুদেৱ হয় হয় বাছা হয় বাৰু বাছা হওক গুৰুদেৱ এতিয়া যদি তোমালোকৰ কিবা প্ৰশ্ন আছে মোক তোমালোকে সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ লব। ৰামচন্দ্ৰ কাৰ পিতা ৰজা সকলোৰে পিতা আমাৰ আইৰো পিতা নে গুৰুদেৱ বাৰু বাছা হওক এইবিলাক কথা তোমালোকে পাছতো জানিবা বাছা হওক গুৰুদেৱ যেহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোৎসৱ গতিকে বাছা হওক গুৰুদেৱ তোমালোকে শাস্ত্ৰাদি কথাবোৰৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো অতি প্ৰয়োজন এই হেতু মই তোমালোকক ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো গতিকে আজি